ওদালগুৰি জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ সভাত উপস্থিত জিলা কংগ্ৰেছৰ অন্যান্য শ্ৰদ্ধেয় বিষয়ববীয়াসকল, ব্লক কংগ্ৰেছৰ সভাপতিসকল আৰু অন্যান্য কংগ্ৰেছৰ আমাৰ সতীৰ্থ বন্ধুসকল, সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে যোৱা কিছুদিন ধৰি গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিয়ে এক নতুন মূৰ লৈছে। কাৰণ হিণ্ডেনবাৰ্গৰ ৰিপোৰ্ট অহাৰ পিছৰে পৰা বিজেপি দল কেন্দ্ৰত বিশেষকৈ সাংঘাতিক ধৰণে তেওঁলোকে অস্থিৰ হৈ পৰিছে আৰু তাৰ পৰিণতিত এটাৰ পিছত এটা বিজেপিয়ে গণতন্ত্ৰক ভৰিৰে মোহাৰি গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁলোকে নস্যাৎ কৰাৰ এটাৰ পিছত এটা কাম তেওঁলোকে কৰি আছে। সিদিনালৈ আপোনালোকে দেখিছে যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই গৌতম আদানীৰ কোম্পানীত হঠাৎ 20,000 কোটিৰ অধিক টকা হঠাৎ ক'ৰ পৰা বিনিয়োগ হ'ল, এই প্ৰশ্নটো উত্থাপন কৰাৰ লগে লগেই দেখা গ'ল যে তেওঁক এই কথাৰ উত্তৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক দিব নোৱাৰিলেই বা নিদিয়েই। তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰাই মিডিয়াক সম্পূৰ্ণৰূপে তেখেতে আঁতৰত ৰাখি কোনো ধৰণৰ মিডিয়া ফেচ কৰাৰ দৃষ্টান্ত তেওঁ নেদেখুৱালে। গতিকে কোনো প্ৰশ্ন তেওঁ উত্তৰ দিব নোখোজে, কাৰণ এইটো তেওঁৰ অত্যন্ত এটা ডাঙৰ অহংকাৰৰ এটা নমুনা। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া হিণ্ডেনবাৰ্গৰ ৰিপোৰ্ট অহাৰ পিছত ভাৰতবৰ্ষৰ কোটি কোটি ৰাইজৰ SBI, LICত আমাৰ যিখিনি পইচা তাতে বিনিয়োগ কৰা আছে, এই কথাবিলাক চিন্তা কৰিয়েই আজি ৰিপোৰ্টত স্পষ্টভাৱে কেইবাটাও দিশ উন্মোচিত কৰিছে। সেই কথাবিলাক আপোনালোকে জানেই। আৰু ঠিক তেনেকৈ যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই এটাৰ পিছত এটা গৌতম আদানীৰ কোম্পানীৰ এই বিভিন্ন কথাবিলাক, কেৱল গৌতম আদানী নহয়, ভাৰতবৰ্ষৰ বচা 2-3টা উদ্যোগপতিক গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ আজি নোটবন্দী, ভুল GST, আজি এই ধৰণৰ আপোনাৰ বিভিন্ন ক্ষেত্ৰতে দেখা যায় যে গোটেই ৰাইজৰ টকা বিভিন্ন পন্থাৰে বেংকৰ হতুৱাই বা ৰাইজৰ টকাখিনি চৰকাৰে আহৰণ কৰি তেওঁলোকক 2-3জন উদ্যোগপতিক গোটেই টকাখিনি কেনেকৈ গতাই দিব পাৰি তাৰ এটা প্ৰক্ৰিয়া ভাৰতবৰ্ষত চলিছে। গতিকে আকৌ কোটি কোটি টকা লোন মাফ এই উদ্যোগপতিসকলৰ কৰে, কৃষক বা দুখীয়া ৰাইজৰ নকৰে। গতিকে ঠিক এনেকুৱা কথাবিলাক যেতিয়া উত্থাপন কৰা হৈছিলে, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া পাৰ্লিয়ামেণ্টত এই কথাবিলাক উত্থাপন কৰিছিলে, তেওঁ যেতিয়া বিদেশত গ'ল তেওঁৰ বিৰুদ্ধে এটা অভিযোগ আনিলে যে ভাৰতবৰ্ষক অপমান কৰা কিছুমান কথা তেখেতে বাহিৰত ক'লে। আমাৰ কেন্দ্ৰৰ কেইবাজনো মন্ত্ৰীয়ে এই অভিযোগ আনিছিলে। তাৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ অধ্যক্ষ ডাঙৰীয়াক লিখিত আবেদন জনাইছিল যে তেওঁক আত্মপক্ষ সমৰ্থনত কথা কোৱাৰ সুযোগ পাৰ্লিয়ামেণ্টত দিব লাগে। আজি তেওঁক সুযোগ দিয়া নহ'ল। গোটেই সদনৰ প্ৰক্ৰিয়া ৰুলিং পাৰ্টীয়ে, যিটো এটা নাচৰুট কাণ্ড, কেতিয়াও নঘটা এটা কাণ্ড, গণতন্ত্ৰত কেতিয়াও নোহোৱা এটা ঘটনা, ৰুলিং পাৰ্টীয়ে বিৰোধীক কথা নকবলৈ গোটেই দিন সদনৰ কাম তেওঁলোকে বন্ধ কৰি ৰাখিলে। ৰাহুল গান্ধী ডাঙৰীয়াক কোনো মূল্যৰ বিনিময়ত সদনত কথা কোৱাৰ সুযোগ দিয়া নহ'ল। আজি হঠাৎ কৰি আপোনালোকে দেখিছে যে কৰ্ণাটকৰ এখন ৰাজহুৱা সভাত তেখেতে কেইজনমান বিশেষ ব্যক্তিৰ নাম কৈ, ললিত মোদী, তাৰপিছত আৰু এনেকুৱা 2-3জন মানুহৰ নাম কৈ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে এই চোৰ কেইজনৰ টাইটেলটো মোদী কিয় হয় বুলি। আৰু সেই কথাটোকে গোটেই এনেকুৱা ধৰণে আজি মোদী সম্প্ৰদায় বুলি তেওঁলোকে যি ধৰণে দেখুৱাব খুজিছে, ক'ব খুজিছে, এই কথাটো সম্পূৰ্ণৰূপে অসত্য কথা। কাৰণ সেই তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তব্য আপোনালোকে দেখিছে, আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত দেখিছে, বাৰম্বাৰ দেখুৱাই থকা হৈছে। তেওঁ স্পষ্টভাৱে কেইজনমান ব্যক্তিৰ নামহে কৈছিলে যে এনেকুৱা ডাঙৰ 30 কোটি 40 কোটি তাতকৈ বেছি হাজাৰ কোটি টকা আজি ভাৰতবৰ্ষৰ পৰা চুৰি কৰি তেওঁলোকে বিদেশলৈ পলায়ন কৰিছে। এই ব্যক্তিবিলাকৰ নাম মোদী কিয়? তেওঁ এইটো কথা কোৱা নাই যে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মোদী সম্প্ৰদায়ৰ মানুহ চোৰ, তেওঁ এইটো কথা কোৱা নাই। গতিকে আজি ললিত মোদী কওক,
আজি কি কয় নীৰৱ মোদীৰ কথাই কওক, নৰেন্দ্ৰ মোদীৰ কথাই কওক, যিকেইজন মোদীৰ কথা, মেহুল চোকছিৰ কথাই কওক, যিকেইজনৰ নাম ৰাহুল গান্ধী ডাঙৰীয়াই উল্লেখ কৰিছিলে, আজি যদি তেওঁলোকৰ মাজৰ পৰা কোনোবা এজনে যদি ডিফৰমেশ্যন কেছ কৰিলেহেঁতেন, আমি ধৰি ললো হয়, আমি মানি ললো হয় যে কেছৰ কিবা যুক্তিসংগতা থাকিব পাৰে। গতিকে এই ধৰণৰ কেৱল মাত্ৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ তেওঁৰ কণ্ঠ ৰোধ কৰাৰ কাৰণে তেওঁ যিবিলাক কথা আজি উত্থাপন কৰি আছে ভাৰতবৰ্ষৰ ৰাইজৰ আগত বা মিডিয়াৰ আগত, এই কথাটো বিজেপিৰ আজি উত্তৰ দিব নোৱাৰা এটা অৱস্থাত পৰিণত হৈছে। কাৰণ আপোনালোকে জানে গোটেই জুমলাবাজি কৰিয়েই কেন্দ্ৰত তেওঁলোকে শাসনত আহিছিলে। 15 লাখ কোটি টকা প্ৰত্যেকজন দুখীয়া ৰাইজৰ একাউণ্টত সোমাই দিব, ৰন্ধন গেছৰ মূল্য কমাই দিব, অত্যাৱশ্যকীয় প্ৰত্যেকটো সামগ্ৰীৰ মূল্য কমাই দিব। গতিকে আজি আকাশলংঘী মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্যৰ পৰা লৈ ৰন্ধন গেছৰ মূল্যৰ পৰা লৈ সকলো ক্ষেত্ৰতে মূল্য বৃদ্ধি। আজি নিবনুৱা সমস্যাৰ আজি এনেকুৱা এটা পৰ্যায় পাইছে যে পৃথিৱীৰ ভিতৰত এতিয়া উল্লেখযোগ্য এটা আমাৰ কি কয় গৰীব দেশ হিচাপে আমাৰ ভাৰতবৰ্ষ আজি পৰিগণিত হৈছে। দুদিন পিছত শ্ৰীলংকাৰ দৰে এটা ভয়াৱহ পৰিস্থিতিৰ দৰে এটা অৱস্থা আমাৰ দেশখনে হ'ব পাৰে বুলি বিভিন্ন মহলে আজি আশংকা কৰিছে। গতিকে তেনেকুৱা এটা সময়ত সম্পূৰ্ণৰূপে গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছে এইজন আমাৰ আদানী ডাঙৰীয়াৰ প্ৰাইভেট ফ্লাইটত মোদী ডাঙৰীয়া নিৰ্বাচনৰ সময়তো তেওঁৰ ফ্লাইটত গোটেই দেশ ঘূৰি থকা ফটো গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছে। তেওঁৰ লগত আজি শ্ৰীলংকা যায় আমাৰ মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ইজৰাইল যায়, অষ্ট্ৰেলিয়া যায়, ঘূৰি অহাৰ পিছতে পিছে পিছে এইজন গৌতম আদানী যায়। যোৱাৰ পিছতে সেইখন দেশৰ লগত ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টবোৰ গৌতম আদানীয়ে পাই যায়। গতিকে এই কথাটো আজি যদি মোদী ডাঙৰীয়া সঁচাকৈ মোদী ডাঙৰীয়া যদি এই নেক্সাছত যদি কোনো জড়িত নাই, তেনেহ'লে কংগ্ৰেছ নহয়, কেৱল ভাৰতবৰ্ষৰ আজিৰ তাৰিখত প্ৰায় প্ৰত্যেকটো বিৰোধী দলে বাৰম্বাৰ দাবী উত্থাপন কৰিছে যে এই গোটেই বিষয়কেইটা আজি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি গঠন কৰি, আজি বহুত কেলেংকাৰীৰ কথাটো আহিছিলে ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী থকা সময়ত, কংগ্ৰেছেতো কেতিয়াও না কৰা নাই যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি হ'ব নালাগে। তন্ন কৰি পৰীক্ষা কৰাৰ পিছত তাৰপিছত তদন্ত হ'ল, তদন্তত ক্লিন চিট দিয়া হ'ল। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভয় কিয় কৰিছে, আজি বিজেপি চৰকাৰে কিয় ভয় কৰিছে, এই বিষয়টো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিত নিদিয়াৰ আঁৰত ৰহস্যটো কি? গৌতম আদানীৰ লগত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সম্পৰ্কটো কি? এই 20,000 কোটি টকা ৰাতাৰাতি হঠাৎকে আদানী ডাঙৰীয়াৰ কোম্পানীত ইনভেষ্ট হোৱা এই টকা ক'ৰ পৰা আহিল? এই টকাৰ লগত মোদী ডাঙৰীয়াৰ সম্পৰ্ক কি আছে না নাই, এই কথাটো আজি মোদী ডাঙৰীয়াই স্পষ্ট কৰিব লাগিব। ভাৰতবৰ্ষৰ ৰাইজে এই কথাটো জানিব খুজি আছে আৰু এই কথাবিলাকৰ পৰা মানুহৰ ধ্যান অন্যফালে নিয়াবলৈ আজি সম্পূৰ্ণৰূপে নাটকীয়ভাৱে, আপোনালোকে জানে কোনো বেছ নথকা, কোনো যুক্তি নথকা, আজি কৰ্ণাটকৰ এখন ৰাজহুৱা সভাত কৰা মন্তব্য, বিশেষ কেইজন মোদী ব্যক্তিৰ বিৰুদ্ধে কৰা মন্তব্য, যিসকলে ভাৰতৰ অৰ্থনীতি তেওঁলোকে আত্মঘাত কৰি বেলেগ দেশত পলায়ন কৰিছে, ব্যক্তি বিশেষৰ বিৰুদ্ধে কথা কোৱাৰ পিছত মোদী সম্প্ৰদায় বুলি প্ৰচাৰ কৰি এজন বিজেপিৰ এজন বিধায়কৰ হতুৱাই বিজেপি দলে এই দুষ্কাৰ্য সংগঠিত কৰি আজি ৰাহুল গান্ধীক ন্যায়ালয়ৰ ৰায় অহাৰ 24 ঘণ্টা পাৰ নহওঁতেই তেওঁ সাংসদ পদ খাৰিজ কৰা হ'ল, তেওঁৰ চৰকাৰী আবাস খালী কৰাৰ নিৰ্দেশ দিয়া হ'ল। গতিকে এই কথাবিলাকে এইটো কথা প্ৰমাণ কৰে যে সাংঘাতিক ধৰণে বিজেপিয়ে ভয় কৰিছে। ৰাহুল গান্ধীৰ সন্মুখত তেওঁৰ প্ৰত্যাপন গ্ৰহণ কৰাৰ তেওঁলোকৰ আজি সাহস নাই আৰু সেইকাৰণে মানে জোৰ জুলুম কৰি কংগ্ৰেছক আজি বেকফুটত নিয়াবলৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ আজি ভয় খুৱাবলৈ, তেওঁৰ আৱাজ বন্ধ কৰিবলৈ আজি বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ কূট কৌশল কৰা আৰম্ভ কৰিছে। কিন্তু তেওঁলোকে জানি ৰখা উচিত যে ব্ৰিটিছেই এইখন দেশ শাসন কৰি তেওঁলোকে স্থায়ীভাৱে থাকিব নোৱাৰিলে এই কংগ্ৰেছৰ নেতৃত্বত হোৱা অহিংস আন্দোলনৰ কাৰণে। গতিকে আমি সেই কংগ্ৰেছ দল, আমাৰ নেতা ইমান দুৰ্বল নেতা নহয়। ব্ৰিটিছক খেদি যদি এইখন দেশ শাসন কৰিব পাৰে, তিল কৰি এইখন দেশ যদি গঢ় দিব পাৰে,
আজি ভাৰতবৰ্ষত যিখিনি অৰ্থনীতি হৈছে, যিখিনি আজি আপুনি গোটেই বিশ্বৰ আগত যিখিনি আমাৰ IIT, IIMৰ পৰা যিমান ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান যিমান যি গঢ় দিছে, এইমছৰ পৰা লৈ সকলোবিলাক কংগ্ৰেছৰ তিল তিলকে গঢ় দিয়া অনুষ্ঠান। গতিকে আজি বিজেপিয়ে কি কৰিছে, এটাৰ পিছত এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ কেৱল তেওঁলোকে বিক্ৰী কৰি আজি দেশখন বিক্ৰী কৰা কেৱলহে তেওঁলোকে বাকী ৰাখিছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত আকাশলংঘী মূল্যবৃদ্ধি সকলো ক্ষেত্ৰতে চূড়ান্ত ব্যৰ্থ। গতিকে সেইকাৰণে তেওঁলোকে চলে বলে কৌশলে ৰাইজৰ ধ্যানটো অন্যফালে নিয়াবলৈ এই কূট কৌশলবিলাক কৰি আছে আৰু আমাৰ কংগ্ৰেছ দলক ভয় খুৱাব খুজি আছে, বিৰোধীক ভয় খুৱাব খুজি আছে। আপোনালোকে দেখিছে আজি বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিলেই ED লগাই দিয়ে, CBI লগাই দিয়ে। আজি ৰাতাৰাতি CBIৰ হেড চেঞ্জ হৈ যায়। আজি এইখন দেশত প্ৰথমবাৰৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ আমাৰ জাজসকলে কৈছে যে ভাৰতবৰ্ষৰ গণতন্ত্ৰ এতিয়া বিপদাপন্ন হৈ আছে। গতিকে ইমান এটা ডাঙৰ পৰিস্থিতিৰ মাজেৰে আমাৰ দেশ আজি অতিক্ৰম কৰি আছে। গতিকে এই কথাবিলাক আমাৰ সংবাদ সেৱাৰ বন্ধুসকলে আপোনালোকে বুজিব লাগিব আৰু গোটেই আমাৰ ভাৰতবৰ্ষৰ ৰাইজেও বুজিব লাগিব। আৰু এই স্বেচ্ছাচাৰী আজি এই হিটলাৰী পথাৰে যি ধৰণে চৰকাৰখন চলাব খুজি আছে, ৰাইজৰ সমস্যা সম্পূৰ্ণৰূপে পিঠি দি পেলাই। গতিকে এই কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে AICC নিৰ্দেশ মৰ্মে আমি প্ৰদেশ কংগ্ৰেছ কমিটিবোৰে গোটেই ভাৰতবৰ্ষত এনেকুৱা সংবাদমেল কৰিছে। প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাই জিলাই আমি কৰি আছো। আকৌ জিলা কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকটো ব্লকে ব্লকে মণ্ডলে মণ্ডলে এই কথাবিলাক প্ৰচাৰ কৰাৰ উদ্দেশ্যটোৱে হৈছে আমাৰ মুখ্য কাম। আৰু এইটো এইকাৰণে কৰা হৈছে যে আজি যি ধৰণে এটা বিজেপিয়ে প্ৰচাৰ দি পেলাই ৰাহুল গান্ধী ডাঙৰীয়াৰ আজি সাংসদ পদ খাৰিজ কৰি তেওঁলোকে যি ধৰণে এটা পৰিৱেশ সৃষ্টি কৰিব খুজি আছে যে ভাৰতবৰ্ষত কোনো বিৰোধী থাকিব নালাগে বা থাকিব নোৱাৰে, তেওঁলোকে 61 ৰজা, তেওঁলোকে ৰজাৰ শাসনৰ দৰে চলাই ৰাখিব আৰু তেওঁলোকক মানে ৰাইজে বাধ্যত কৰি ভোট দিব লাগিব, নহলে ইমান ডাঙৰ মানে পাৰ্টিৰ নেতাসকলকে তেওঁলোকে জধে মধে কেছ লগাই ED লগাই CBI লগাই যেতিয়া ইচ্ছা বলপূৰ্বক জেলত ভৰাই দিয়াৰ তেওঁলোকে ক্ষমতা ৰাখি আছে। গতিকে সকলো ৰাইজক এনেকে ভয় ভীতি দেখুৱাই কেনেকে তেওঁলোকে শাসনটো আকৌ নিগাজি কৰিব পাৰে, পুনৰাই শাসনত আহিব পাৰে, তাৰ কাৰণে এইবিলাক তেওঁলোকে কূট কৌশল কৰি আছে। আৰু এই কথাবিলাক আমি ৰাইজক অৱগত কৰাৰ কাৰণেই আজি ৰাইজক বুজাবলৈ আমি AICC নিৰ্দেশ মৰ্মে আপোনালোকৰ মাজলৈ আহিছো। আৰু আমি শেষত আমি বিজেপি দলক এইটো কথা কৈছো, মোদী ডাঙৰীয়াক আমি এইটো কথা কৈছো যে ব্ৰিটিছে কংগ্ৰেছক নস্যাৎ কৰিব পৰা নাই, ব্ৰিটিছে কংগ্ৰেছক একো কৰিব পৰা নাই। কংগ্ৰেছৰ আন্দোলনৰ কাৰণে ব্ৰিটিছ ইয়াৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। গতিকে এই বিজেপিৰ অপশাসনক এই কংগ্ৰেছৰ নেতৃত্বতেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকক দলিয়াই পেলাব। এইটো কেৱল মাত্ৰ সময়ৰ আহ্বান। এইখিনিয়ে আমাৰ ক'বলগীয়া। বাকী আশা কৰোঁ আপোনালোকে গোটেই কথাখিনি আমাৰ ইতিমধ্যে AICC, প্ৰদেশ কংগ্ৰেছ সকলো আমাৰ নেতাসকলে এই কথাবিলাক অপুৰ্জপৰি প্ৰচাৰ কৰি আছে। গতিকে আমিও এই কথাখিনি পুনৰাই ওদালগুৰিত আহি পেলাই আপোনালোকৰ আগত কোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে এইখিনি মই ভাবোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ সেৱাৰো সংবাদকৰ্মীসকলৰ আপোনালোকৰো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে আপোনালোকক কোৱা হয় ডেমক্ৰেচিত ছেকেণ্ড অপজিশ্যন বুলি। গতিকে সেই কামখিনিও আপোনালোকৰ হতুৱাই হ'ব বুলি মই আশা ব্যক্ত কৰি ইয়াতে